গুড মৰ্ণিং এভৰিবডি। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম এইখন পেপাৰ লিখি কেনেকৈ ঘৰতে বহি সহজতে মোবাইলত অনলাইন আপলোড কৰিব পাৰি আৰু ক'ত কোন এপত আপলোড কৰিব সকলো এই ভিডিঅ'ত আমি ষ্টেপ বাই ষ্টেপ দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। প্ৰথমতে আমি মোবাইলৰ স্ক্ৰীনত যাওঁ। স্ক্ৰীনত গৈ প্ৰথমে আমি প্লে ষ্ট'ৰ অ'পেন কৰোঁ। প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰোঁ লাচিত বৰফুকন এপ। চাৰ্চ কৰি ইয়াত আমি এই এপটো নাপালোঁ বা কোনো মোবাইল নাহে। তাৰপিছত আমি ডাইৰেক্ট ক্ৰম ব্ৰাউজাৰ গুচি যাওঁ। ক্ৰম ব্ৰাউজাৰ গৈ লাচিত বৰফুকন assam.gov.in ক্লিক কৰোঁ। এই পেজটো খুলি গ'ল। পেজটো খোলাৰ পিছত বিচাৰ কৰি এইটো লিংক পাব, লেটেষ্ট এপিকেল ফাইল ফৰ ডাউনলোড লিংক। এইটো লিংকত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি এপটো ডাউনলোড দিব। এপটো ডাউনলোড দিয়াৰ পিছত আপোনালোকে এপটো ইনষ্টেলিং কৰিব। এপটো ইনষ্টেলিং কৰি আপোনাৰ এপত বিচাৰিব, চাইন ইন কৰিব। চাইন ইন কৰোঁতে আপোনালোকে যি বিচাৰে তেওঁ বিচাৰিব। আপোনাৰ নিজৰ ডকুমেণ্ট দি এইটো চাইন আপ কৰি ল'ব। ইয়াৰ পিছত এপটো খুলিব। খোলাৰ পিছত প্ৰথমতে এপটো খুলিব। খুলি অকণমান সময় লাগি আছে নেটৰ প্ৰব্লেমৰ কাৰণে। নেট যিহেতু আমাৰ ইয়াত নেট কিছু কম, নেটৰ কাৰণে অকণমান প্ৰব্লেম হৈ আছে। আপোনালোকে আপডেটিং ষ্টাৰ্টিং কাষত পিছত আছে আপডেটিং ষ্টাৰ্টিং, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আহি যাব ষ্টাৰ এণ্ড আপলোডিং ৰাইটিং। ষ্টাৰ কৰিব আৰু আপলোডিং ৰাইটিং ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ নতুন এখন পেজ খুলি আহিব। এই পেজটোত আপোনাৰ নামটো লিখিব, যিজনৰ লিখিছে সেইজনৰ নামটো লিখিব, ফাৰ্ষ্ট নেম লিখিব আৰু লাষ্ট নেম লিখিব। কথাটো হ'ল ষ্টাৰ মাৰ্ক টকাখিনি মেণ্ডেটৰী, ষ্টাৰ মাৰ্কখিনি কৰিবই লাগিব। আৰু নামটো লাষ্ট নেম লিখিম। ডেট অফ বাৰ্থটো আমি চিলেক্ট কৰি আছোঁ। ডেট অফ বাৰ্থ, এইজনৰ ডেট অফ বাৰ্থ চিলেক্ট কৰি আছোঁ। আৰু আমি ডেট অফ বাৰ্থ চিলেক্ট কৰিলোঁ। এতিয়া জেণ্ডাৰ চিলেক্ট জেণ্ডাৰ, আমি জেণ্ডাৰ চিলেক্ট কৰিম ফিমেল, যিহেতু আমি চিলেক্ট কৰিছোঁ ফিমেল। আৰু মোবাইল নম্বৰটো এই যিজনৰ আপলোড হ'ব সেইজনৰ মোবাইল নম্বৰটো চিলেক্ট কৰিম। অকুপেশ্যনটো চিলেক্ট কৰিম আৰু কোন ক্লাছত পঢ়ি আছে সেই ক্লাছটো চিলেক্ট কৰিম। স্কুলৰ নামটো লিখিম বা য'ত যি কৰে সেইটো নাম লিখিব। ইণ্ডিয়া কাউণ্ট্ৰি চিলেক্ট কৰিম, ষ্টেট চিলেক্ট কৰিম, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিম। ইয়াৰ পিছত পিনক'ড চিলেক্ট কৰিম। ইয়াৰ পিছত পিনক'ড চিলেক্ট কৰিব। ইয়াৰ পিছত পোষ্ট অফিচ চিলেক্ট কৰিব। ইয়াৰ পিছত অন ফৰ্মেটিং এপ চিলেক্ট কৰিব আৰু নীলা ৰঙৰ এইটো চিলেক্ট ইমেজ অফ ৰাইটিং অন লাচিত বৰফুকন এইটো চিলেক্ট কৰিব। কৰাৰ পিছত ফাইলত যাব। ফাইলত গৈ পেলাই ফটো লোৱা থাকিলে ফটো ল'ব। লৈ পেলাই ইয়াত লৈ আপলোডিং ৰাইটিং ইয়াতে ক্লিক কৰিব। আপলোড হৈ আছে। এনেকৈ আপুনি আপোনাৰ এই ৰাইটটো থেংক ইউ ফৰ জইনিং ডেট হেজ বিন ছাবমিটেড ছাকচেছফুল হৈ গ'ল। আৰু এনেকৈ যিমান আছে সিমান এইটো এপত কৰিব পাৰিব।